সংগ্ৰহ কৰিলোঁ দুটা সেট ইতিমধ্যে আপোনালোকৰ সন্মুখত লিডাৰ অফ দ্য অপজিশ্যনে অলপ আগতে ষ্টেটমেণ্ট তেওঁ দি গৈছে আমি লগত আছিলোঁ অলপ সময় আগতে লিডাৰ অফ দ্য অপজিশ্যন ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন চিফ হুইপ আমাৰ MLAs সকলোৱে মিলি আমি দুটা সেট মনোনয়ন পত্ৰ ইতিমধ্যে গ্ৰহণ কৰিলোঁ আৰু অলপমান পিছতে আমি মনোনয়ন পত্ৰৰ ইতিমধ্যে আমাৰ কাম চলি আছে ভৰতনৰ ডাঙৰীয়াক এইবিলাক চাবলৈ দিয়া হৈছে আমাৰ ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াও ইতিমধ্যে বিপুল গগৈ ডাঙৰীয়াক এলে প্ৰেৰণ কৰিছে তেওঁলোকে এইবিলাক ষ্টাডি কৰি আছে আৰু আমি মনোনয়ন পত্ৰখিনিত প্ৰায়খিনিতে আজি আমি সহি কৰি থম কাৰণ আজি গধূলিলৈকে আমি আশা কৰিছোঁ বিয়লি বেলালৈকে আমাৰ হাইকমাণ্ডৰ পৰা টিকটটো ডিক্লেয়াৰ হ'ব আমি আশা কৰিছোঁ আমি আশাবাদী আজি গধূলিলৈকে কাৰণ হোলীৰ কাৰণে আমাৰ বিধায়কসকল বাহিৰলৈ যাব গতিকে আমাৰ হাতত সময় নাথাকিব তো আজি ডিক্লেয়াৰ হ'ব আৰু সেইকাৰণে আমি কামখিনি আগবঢ়াই থ'বলৈ বিচাৰিছোঁ আৰু আমি ফুল কনফিডেণ্ট যে এটা সিট ৰাজ্যসভাৰ দুটা সিটৰ নিৰ্বাচন এটা সিট আমি জিকিম আৰু মিউজিক নাম্বাৰ আমাৰ লগত আছে মিউজিক নাম্বাৰ আমাৰ লগত আছে মেজিক নাম্বাৰ গতিকে আমি এটা সিট 100% জিকিবলৈ আমি সক্ষম হ'ম আৰু এই সিটটো জিকিম আৰু আপোনালোকে অলপ আশীৰ্বাদ দিব মনৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে তেওঁলোকৰ এইটো দুখন আসনেই তেওঁলোকে লাভ কৰিব কি ক'লে আৰু এবাৰ ৰিপিট কৰক মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে এইটো পুৰণি প্লেন এখন আসনেই তেওঁলোকে লাভ আমি এখন আমি লাভ কৰিম এখন আমি লাভ কৰিম এখন আসনৰ নাম্বাৰ আমাৰ লগত আছে এতিয়া আমাক এতিয়া অলপ আগতে মোৰ দুজনমান সাংবাদিক বন্ধু প্ৰশ্ন কৰিছে অমুক বিধায়ক নাই অমুক বিধায়ক নাই অমুক বিধায়ক নাই তাততো পাৰফৰ্ম কৰিব লাগিব বিধায়কজনে ভিতৰতো ভোট দিব লাগিব ভিতৰত ভোট নিদিলে ইমান দিনলৈকে আমি হুইপ জাৰি কৰি আছোঁ এয়া কৰি আছোঁ সেয়া কৰি আছোঁ তাততো ভোটটো প্লে কৰিব লাগিব ৰাজ্যসভাৰ ভোটটো তাত প্লে কৰাৰ লগতে এইটো এণ্টি ডিফেকশ্যনৰ লগে লগে আৰু ৰাস্তা মুকলি আৰু ক্লিয়াৰ হৈ যাব তাততো ভোটটো ৰাজ্যসভাৰ ভোটটো এনেকুৱা আপোনালোকে জানে আমাৰ যিজন এজেণ্ট আমাৰ থাকিব এটেণ্ড হৈ থাকিব এজেণ্টজনতো ভোটটো শ্ব' কৰিব লাগিব ভোটটো দি কেনে তেওঁ পেপাৰখন দেখাব লাগিব তাতো লুকাব নোৱাৰিব আৰু আমি আমাৰ হাতত যিটো আমাৰ সংখ্যা আমি যিটো ডাইৰেক্ট ষ্টাৰ্ট আপ কৰিব লাগে সেই সংখ্যাটো আমাৰ হাতত আজি আছে মেজিক নাম্বাৰটো আমাৰ লগত আছে কি ক'লে নাই আলোচনা আমাৰ লিডাৰ অফ দ্য অপজিশ্যনে আপোনালোকৰ লগত এইকাৰণেই কৈছে যেতিয়ালৈকে টিকটটো ডিক্লেয়াৰ হৈ নাযায় ইয়াতে যিহেতু AIDFও এটা বৃহৎ অংশদাৰী হয় তেওঁলোকৰো বহুতকেইটা ভোট আছে আমাৰ লিডাৰ অফ দ্য অপজিশ্যনে আপোনালোকক এইকাৰণেই কৈছে আলোচনা চলি আছে টিকটটো ডিক্লেয়াৰ নোহোৱালৈকে আমি কম আলোচনা চলি আছে আপোনালোকে যদি আলোচনা চলা নাই আমি কেনে ক'ম টিকটটো ডিক্লেয়াৰ হোৱালৈকে আলোচনা চলি আছে বুলি ক'ম কাৰণ তেওঁলোকৰ ভোট আছে ইয়াত এতিয়া চাওক এতিয়া কথাটো কোৱা যায় এইটো এইটো এটা এটি চবেই চবৰেখিনি কথাখিনি ক'ব আমি আমাৰখিনি কৈছোঁ আমাৰ হাতত আপোনালোকে নিশ্চয় আশীৰ্বাদ দিব ৰাজ্যসভা এটা উচ্চ সদনৰ এটা ভাৰতীয় গণতন্ত্ৰৰ এটা অন্যতম স্তম্ভ আৰু আমাৰ ফালৰ পৰা যিহেতু ট্ৰেজাৰী বেঞ্চৰ তেওঁ দুটা সিট আছে এটা সিট তেওঁলোকে পাব এটা সিট আমি পাম চৰকাৰী পক্ষত যদি থাকিম বুলি কৈছে আপোনাৰ ৰহা বিধায়কগৰাকী তাৰ লগতে আপোনাৰ তেওঁলোক দুজনক বাদ দি পেলাই আপোনালোকৰ তাত আমাৰ তাত তেওঁলোক দুজনক বাদ দিও আমাৰ তাত মিউজিক নাম্বাৰ আছে কিন্তু চেয়াৰমেন আলীয়ে নিদো বুলি কোৱা নাই নহয় আপোনালোকে বাৰে গাড়ী কিয় ট্ৰেপত পেলাই থাকে বৰ দিগদাৰী কৰে দেই আপোনালোকে ইমান দিগদাৰী কৰে চেয়াৰমেন আলীয়ে স্পষ্টভাৱে কেতিয়াও কোৱা নাই কংগ্ৰেছক ভোট নিদিওঁ বুলি সেইটো বেলেগ কথা তেওঁক আপোনালোকৰ আগত স্পষ্টকৈ চেয়াৰমেন আলী ডাঙৰীয়াই কোৱা নাই যে কংগ্ৰেছৰ আৰু সন্মিলিত বাহিনীৰ ভোটটো আমি নিদিওঁ তেওঁ নাই কোৱা মিছা কথা ৰহাৰ বিধায়কজনে ষ্টেটমেণ্টটো মই শুনা নাই কিন্তু ভোটটোতো তাতে দিব লাগিব নহয় ক'ত যাব নহয় দিগদাৰী হ'ব নহয় হ'ব দিয়ক আৰু কি ক'লে এতিয়া আমাৰ লিডাৰশ্বিপ আকৌ ওলাই আহিব যি মনৰ কথা থাকে পেট খুলি বুকু খুলি তেওঁলোকক সুধিব মই যিমানখিনিলৈ ক'ব পাৰোঁ মোৰ কেপাচিটি ইমানখিনি ক'ব পাৰোঁ ইমানখিনি কৈছোঁ চিটটো আমি জিকি আছোঁ আমি এটা চিট জিকিম ভাই আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ আপোনালোকে জানে আমি এতিয়া মনোনয়ন পত্ৰ আমি লৈছোঁ তাতে আমাৰ বিধায়কে চহী কৰিব আমি যিটো লৈছোঁ তাতে তুমি যোৱা জইন কৰা থেংক ইউ